পূৰণৰ প্ৰক্ৰিয়া পাটিগণিতত আমি শিকিবলৈ হ'লে পূৰণৰ কেইটামান ধাৰণা বুজি ল'ব লাগিব। একেটা অংকৰে বাৰে বাৰে কৰা যোগফলক আমি পূৰণ বুলি কওঁ। এই উদাহৰণৰ প্ৰশ্নটি চাওঁ আহা। 1 কেইবাৰ যোগ হৈছে? উত্তৰ 4 বাৰ। এনে প্ৰক্ৰিয়াক আমি চুটিকৈ পূৰণৰ সহায়ত এনেদৰে লিখিব পাৰিম। যেনে 1 4 বাৰ যোগ কৰাটোক আমি 1 4 গুণ বুলি লিখিব পাৰোঁ। 1 4 গুণ মানে 1 বাৰে বাৰে যোগ কৰা 4 বাৰ যোগফলৰ সমান, অৰ্থাৎ 1 4 গুণ 4, অৰ্থাৎ 1 4 বাৰ যোগ কৰা যোগফলৰ সমানো 4। ইয়াকে আমি পূৰণ বুলি কওঁ। ঠিক তেনেকৈ 0 3 বাৰ যোগ কৰিলে 0 3 গুণ 0 কৰিব পাৰোঁ। 10 4 বাৰ যোগ কৰিলে 10 4 গুণ 40 বুলি আমি ক'ব পাৰোঁ। এতিয়া আমি বুজি পালোঁ যে সমান সমান অংকৰে বাৰে বাৰে যোগ কৰা প্ৰক্ৰিয়াটোকে আমি পূৰণ বুলি কওঁ, যাক আমি পূৰণ নেউতাত 1 1 গুণ 1, 1 2 গুণ 2, 1 3 গুণ 3, 1 4 গুণ 4 আদিৰে আমি পঢ়োঁ। এতিয়া আমি পূৰণ প্ৰক্ৰিয়াৰ উদাহৰণ এটি লৈ মন কৰোঁ আহা। 12ক 3ৰে কেনেকৈ পূৰণ কৰিম? 12ত এটা 10 আৰু 2 থাকে, অৰ্থাৎ 3ৰে এককৰ এবাৰ আৰু 10কক এবাৰ, অৰ্থাৎ দুবাৰ পূৰণ কৰি আমি এই পূৰণফলটো উলিয়াব পাৰোঁ। 3ৰে 12ৰ এককৰ ঘৰৰ 2ক পূৰণ কৰি 6 পালোঁ আৰু 10কৰ ঘৰত পূৰণ কৰি 30 পালোঁ। ইয়াক আমি 3 লিখিব লাগিব। এনেকৈ আমি 12ক 3ৰে পূৰণ কৰা প্ৰক্ৰিয়াটো 36 ফলাফল পাব পাৰোঁ। তেনেকৈ 123ক 2ৰে কেনেকৈ পূৰণ কৰিম ইয়াক শিকোঁ আহা। 123ত 100 যোগ 20 যোগ 3 হিচাপে আমি লিখিব পাৰোঁ, য'ত 3টো একক, 2টো দশক আৰু 1টো শতক। এনেকৈ 2ৰে 3 বাৰ পূৰণ কৰা হ'ব। 2ৰে 3 এককক পূৰণ কৰাত 6 একক পালোঁ আৰু দশকৰ ঘৰত 20ক 2ৰে পূৰণ কৰাত 40 পালোঁ। ইয়াক দশকৰ ঘৰত 4 বহাব লাগে আৰু শেষত 100ৰ ঘৰত 2ৰে, অৰ্থাৎ 200ক আমি 100ৰ ঘৰৰ তলত 2 লিখিলে 200, অৰ্থাৎ 123ক 2ৰে পূৰণ কৰিলে 246 আমি পাব পাৰোঁ। এনেকৈ 3 বাৰ আমি 2ৰে পূৰণ কৰিম। এতিয়া আমি 2 হাৰে পূৰণ অংক এটি কৰিবলৈ যত্ন কৰোঁ। 24ক 36ৰ 2 হাৰে পূৰণ কৰিবলৈ হ'লে আমি এটা ঘৰ এনেদৰে সজাই ল'লোঁ আৰু 24ক আমি 2 10 20 আৰু 4 যোগ কৰিব পাৰোঁ, অৰ্থাৎ 24ক 20 যোগ 4 বুলি আমি লিখিব পাৰোঁ। এইখিনি আমি ওপৰৰ লিখি দিম আৰু পূৰণৰ তলত আমি 36ক লিখিম। 36কো আমি 3 10 মানে 30 আৰু 6ক 30ৰ তলত থিয়কৈ আমি লিখি এই বৰ্গৰ সহায়ত আমি পূৰণ কৰি দেখুৱাম। প্ৰথমতে 6 আৰু 4, 6 4 গুণ 24 এককত আমি পূৰণ কৰিলোঁ। এতিয়া দশকৰ 2 10 আৰু 6ক পূৰণ কৰিলে 120 পালোঁ। এতিয়া প্ৰথম শাৰীটো আমি পূৰণ কৰা হ'ল। এতিয়া দ্বিতীয় শাৰীটো 3 10 আৰু এককৰ ঘৰত 4, অৰ্থাৎ 30 যোগ 30 পূৰণ 4 120 আৰু শেষত 3 10 আৰু 2 10, অৰ্থাৎ 30 পূৰণ 20, তেনেকৈ 600 পালোঁ। এতিয়া এই গোটেই যোগফলবিলাক 600 যোগ 120 যোগ 120 যোগ 24 সমান 864। এই 864টো আমি সম্পূৰ্ণ ঘৰৰ যোগফলটো পালোঁ। এতিয়া আমি হিপিটিত থকা 2 হাৰে পূৰণেৰে আমি সেইখিনি যোগ কৰি বহাম। 24
চক 6ৰে পূৰণ কৰিলে 144 পালোঁ আৰু দ্বিতীয় শাৰীটো 30ৰে 24ক পূৰণ কৰিলে 720 আৰু শেষত এই দুটা যোগ কৰিলে আমি 864 পালোঁ। এনেদৰে আমি দুই শাৰী পূৰণ কৰিব পাৰোঁ।